আসসালামু আলাইকুম লগতে নমস্কাৰ আপোনালোক সকলোকে মই ফিৰুজাই আকৌ এবাৰ স্বাগতম জনাইছো আৰু মই আজি ওলাই আহিলো ইমান দিন মই কেমেৰাৰ আগত ওলোৱা নাছিলো আজি প্ৰথমবাৰ ওলাইছো কিবা এটা ভুল ভ্ৰান্তি কৈ দিলে ক্ষমা কৰি দিব আৰু আপোনালোক সকলোকে এফআৰ ব্লগছৰ তৰফৰ পৰা গণতন্ত্ৰ দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আৰু মোৰ ডাঙৰ ল'ৰা ফিৰুজে আপোনালোকক কিবা এটা কয় তেনেহলে শুনি লওক আৰু ৰাষ্ট্ৰীয় সংগীতটো গাই শুনাব তেনেহলে শুনি লওক আসসালামু আলাইকুম আপোনালোক সকলোকে হ্যাপি ৰিপাব্লিক ডে আজি মই আপোনালোকক ৰাষ্ট্ৰীয় সংগীত গাই শুনাম জন গণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ বিন্দা হিমাচল যমুনা গঙ্গা উচ্চল জলধি তরঙ্গ तब शुभ नामे जागे तब शुभ आशीष माँ के गाए तब जय गाता जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे नमस्कार তেনেহলে ৰাষ্ট্ৰীয় সংগীতটো আপোনালোকে শুনিলে কবচোন কেনেকুৱা হৈছে আৰু মোৰ ডাঙৰ ল'ৰাটো বহুত লাজুক হয় তাই কাৰো আগত কথা নকয় আজি কৈছে মই ৰাষ্ট্ৰীয় সংগীতটো গাম হেকাৰণে মই দিছো আৰু তাই লাজ কৰি কৈছে অলপ আৰু এতিয়া মই এটা তিৰংগা কেক বনাম বলকচোন চাই ল'ব হাই ফ্ৰেণ্ডছ আজি গণতন্ত্ৰ দিৱস হেবাবে মই তিৰংগা কেক এটা বনাও বুলি ভাবিছো তেনেহলে আহকচোন কেকটো মই কেনেকুৱা বনাও চাই লও এয়া মই দুটা কণী লৈ লৈছো মই কণী দুটা ভাঙি লৈছো কণী দুটা মই ইয়াতে লৈ লৈছো তিৰংগা কেকটো বনোৱাৰ কাৰণে মই দুটা কণী লৈ লৈছো আৰু 1/2 কাপ চেনি মই মিক্সিত গুৰি কৰি লৈছো গুৰি কৰি ললে জলদিকৈ হৈ যাব আৰু 1/2 কাপ ৰিফাইন তেল মই দি দিছো মই পৰিমাণ কৰি 1/2 কাপ মান দি দিছো ৰিফাইন তেলটো এতিয়া এখিনি মই ভালকৈ ফেটি লম কেকটো বনোৱা মই একেবাৰে সহজ পদ্ধতিত দেখাইছো চাবচোন কেনেকুৱা হয় কেকটো মোৰ কণীখিনি ফেটি লোৱা হৈ গল এটো মই এটা সাইডত ৰাখি দিছো আৰু ইয়াতে মই 1 কাপ আৰু 1/2 কাপ ময়দা লৈ লৈছো 1.5 কাপ ময়দা লৈ লৈছো ময়দাখিনিতে মই ইমানখিনি হাফ চামুচ মান হ'ব বেকিং পাউডাৰ দি দিছো আৰু অলপমান মই বেকিং সোডা দি দিছো এলাই লম এতিয়া ময়দাখিনি কণীখিনিত দি দিম অলপকৈ দি যাম আৰু অলপমান ভ্যানিলা এসেন্স দি দিছো ফ্লেভাৰৰ কাৰণে
মোৰ এইখিনি বেছি টাইট হৈ গৈছে মই অলপমান গাখীৰ দি দিছো মোৰ বেটাৰখিনি হৈ গল মিহলোৱা এতিয়া মই এনেকুৱা দুটা বাটি লৈ লম দুটা বাটিত মই দুটা কালাৰ কৰি দিম দুটা বাটিত মই অলপমান কৈ লৈ লৈছো এতিয়া মই দুটা কালাৰ কৰিম আৰু ইমানখিনি মই সমান ভাগত ভগাই লৈছো দুটা কালাৰ কৰি লম আৰু এইখিনি মই এনেকৈ ৰাখিম এইখিনিত মই গ্ৰীন কালাৰ কৰি লৈছো আৰু মই দুটা ভাগত কালাৰ কৰি দিছো এটোত গ্ৰীন কালাৰ আৰু এটো অৰেঞ্জ কালাৰ আৰু সমান ভাগ মই ৰাখি লৈছো এটো হোৱাইট কালাৰ আৰু এতিয়া মই কেক মোল্ডখনত পেপাৰ লগাই তেল খানি লৈছো এতিয়া অলপ কৈ দি যাম প্ৰথমতে মই গ্ৰীন কালাৰটো দিছো অলপ কৈ চামুচেৰে লৈ অলপ বহলাই দিছো ইয়াৰ ওপৰত এতিয়া হোৱাইট কালাৰটো দিম এতিয়া মই এটোৰ ওপৰত অৰেঞ্জ কালাৰটো দিম या ऑरेंज কালাৰটো দি দিছো এনেকুৱা মই গুটেখিনি কালাৰ দি যাম फ्रेंड्स আপোনালোকক মই বাকিখিনি দেখাব নোৱাৰিলো মোৰ মোবাইলটোৱে প্ৰবলেম দি আছিল মোবাইলটোত ভিডিও কৰিব পৰা নাছিলো আৰু সেই কাৰণে ক্ষমা খুজিছো ইয়াৰ পিছত মই অলপ এটা টুথপিকেৰে আঁচ কৰি দিছো আৰু কেকটো হৈ যোৱাৰ পিছত এইখিনি মই দেখাব নোৱাৰিলো মনটো বহুত বেয়া লাগিছিল আৰু কেকটো হৈ যোৱাৰ পিছত ফিৰুজে দুটামান ফটো উঠাইছে কৈছে মা ফটোখিনি লগাই দিয়া সেই কাৰণে মই লগাই দিছো ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব ইমানতে বিদায় লৈছো লগ পাম আন এটা ভিডিওৰ সৈতে